ইয়াৰ হলো ইয়াৰ গাইটো বেছি অলপ গাইটো মুড়ি যাবে মাইটো কাক মারো ও দাদা দাদা হে দুঃখ নেকি হে कैसे देखুন সব আপনা তাপলা খারাপ দিতে একটা হাগিছি সব আপ গাইস এই মাত্র হাগি কিনে স্কুলত এটা আমি আমার এই ক্লাস 9 স্টুডেন্ট মানে আমি এখন শর্ট ফিল্ম বনাইছো এই ডাকু আৰু ইহৰ ডাইরেক্ট স্কুলৰ পৰা আৰু চলিব খান আছে ডাইৰেক্ট চলিব খান আছে সব আপনা তাপলা খারাপ দিতে একটা হাগিছি সব আপ গাইস এই মাত্র হাগি কিনে স্কুলত হাগিছো আৰু গাইস ঈশ্বৰে তো আমাক প্ৰেম কাহিনী নেদলাগে এইভাগে প্ৰেম কাহিনী কৰি আছে গাইস এখেতৰ নিচিনা ঠিকে আছে লাজ নাপা কি লাজ নাপা এখেতে প্ৰেম কৰি আছে আপুনি ক'লে ল'ৰা ৰংগলি আপোনালোকে আৰু গাইস মানে স্কুলত মোবাইল ফোন কাৰণ এই কিছিল পৰীক্ষা আছে প্ৰেক্টিকেলত তো এইখানো মোবাইল চোবাইল লৈছে একদম তো গাইস আমি আমাৰ ক্লাছ 9 ৰ বেচ এৰে কোনবা এটা ষ্টেল এৰে কোনবা এটা ফেল এৰে কোনবা এটা পকা লগা হয় তো গাইস আমি এটা পেশাব কৰাৰ মোৰ আহি গলো ও পেশাব কৰা বাথৰুম ৰুম নহয় কি কৰিছ তুমি কি কৰিছ পেশাব কৰিব কালি ৰাতি পৰা কৰা নাই তুমি হাগ মুটো সব তোমাৰ তে লাগে নেকি স্কুলত স্কট কৰবা তুমি ঘৰত এইবিলাক ময়ে বুবা আছে এইটো মোৰে আহিব অকলে বিবেকানন্দ দেই মোৰেই তো এইখন নীলম দাদা আছে আমাৰ তেখেত দুবাইত গ'লে মোৰ টাকা যাব মোৰ তাতে 7 ষ্টাৰ হোটেল আলে এলে আর কথা যে মুখত কিবা কথা মাতকৈ মানে মুখত কিবা এটা মাতকৈ কি চিনো তো আৰু নবৰ যে মাথু আহি থাকা আমি যেতিয়া কাছো মই তেতিয়া মোবাইলটো ল ইউটিউব চ্যানেল খুলছিল ইয়াৰ হলো ইয়াৰ গাইটো বেছি অলপ গাইটো মুড়ি যাবে মাইটো কাক মারো ও দাদা শুদ্ধ গাইস শুদ্ধ লাখ আৰু এসে রে স্কুল একদম পরীক্ষা দিল একদম পরীক্ষা দিল একদম ভালকে আৰু এসে তো সব গাইস ফালতু একদম এ পাঞ্জাব সব লাগক ইয়াৰ অলপ বেছি গাইটো ইয়াৰ গাইটো বেছি অলপ গাইছো গাইছ চানা লাগা হিট ন গাই ও তোমাক ধুম নিদো তোমাক বাতে নাই হয় ৰেক্সিটা খাইছা ৰেক্সি বিবেকাৰ কৰিবে এই পাঞ্জা খেলে চালা এটা আইছি কাজিৰঙা ৰাতি এটা আইছি মাখি ও দাদা হে দুঃখ নেকি হে कैसे দেখুন কম গাইস যেতিয়া দুখ আহে দুখৰ নদী দুখ বৈ যায় আৰু যেতিয়া সুখ আহে সুখৰ মান দুবাৰ একেটা আছে নহয় ৰংঘৰ এইটো গাইছে কম আমি তো দুখ লাগে না আমি আর নদীত জাল মারলো মাছ নাপলো বেলেগে মাছ ধরিব গেল খালা কো বিস্কুটে গাইস মাছ চাব গলে মাছ গেলা গেল নেকি ঘরে গেল এগুলা মাছে চাইছে মলে চলে আহি গেল আমি স্কুলৰ পৰা একদম এটা গাইছ যাইছো আমি একদম রাস্তায় একদম গাইছ যাইছো আৰু গাইছ এটা কথা কইলো লাগত আমি গাড়ী না গাইছ এখানিত মানে এটা ভাল লাগছে জায়গাখানি আৰু এই কি ভিউ চক না গাইছ হা একদম গাইছ ৰখিছোঁ তো গাইছ ইম্পৰ্টেণ্ট কথাটো হ'ল মানে আমি এটি চেনেলত এটা আমি আমাৰ এই ক্লাছ 9 ষ্টুডেণ্ট মানে আমি এখন শৰ্ট ফিল্ম বনাইছোঁ এই ডাকু আৰু ইহৰ ইটা নাহে গাইছ এই 2 দিনত মানে ইটা নাহে পৰীক্ষা চবৰে শেষ হৈ লওক তেতিয়া আমি ভালকৈ শ্বুটিং কৰিছোঁ আৰু এডিট কৰি একদম ভালকৈ আপলোড দিম এটি চেনেলত দিম তো ভিডিঅ'টো এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তাতে সুন্দৰ যাতে নতুন টপিকৰ এতিয়া আপোনালোক আদৰণি নিম তো তেতিয়ালৈ বাই